নমস্কাৰ আপোনালোকে চাই আছে এনএছ আসাম খবৰ আৰু এনএছ আসাম খবৰ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত আমি জনাই আছোঁ খুব এটা গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব, মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব, এইটো লৈ গোটেই অসমত বৰ্তমান হাহাকাৰ চলি আছে। তাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মনত বহুতো চিন্তা যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ দিয়া হ'ব, কেতিয়া দিয়া হ'ব আৰু মেট্ৰিক পৰীক্ষাৰ বহি এতিয়া চোৱা হৈছে নে নাই বা চোৱা কিমান দূৰ আগবাঢ়িলে। তো এই মুহূৰ্তত আমি আপোনালোকক জনাই দিছোঁ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মতে যিদিনাৰ পৰা মেট্ৰিক পৰীক্ষা শেষ হৈছে সেইদিনাৰ পৰাই মেট্ৰিকৰ বহি চেকিং হৈ আছে। ইতিমধ্যে আধাখিনি বহি চোৱা হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাইছে। এই মুহূৰ্তত আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে অতি সোনকালেই দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আৰু তাৰ আগতে আমাৰ তাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এটা ভিডিঅ' আছে, যিটো ভিডিঅ' আগতে আমি আপোনালোকক দেখুৱাম। তো বলকচোন আমি ডক্টৰ ৰণোজ পেগুৰ ভিডিঅ'টো চাই লওঁ যে তেওঁ সদনত কি ক'লে। বৰ্তমান মূল্যায়ন চলি আছে। পৰীক্ষা যদিও কেইদিনমান পিছুৱাই গ'ল, কিন্তু আমি সময়মতে ফলাফল আমি ঘোষণা কৰিম। 39টা চেণ্টাৰত ইয়াৰ ইভালুৱেশ্যন চলি আছে আৰু সময়মতে পৰীক্ষাৰ ফলাফল সেৱাই ঘোষণা কৰিম। হয়তো আপোনালোকে ডক্টৰ ৰণোজ পেগুৰ মন্তব্য শুনিলে। তেওঁ কোৱা মতে এতিয়া প্ৰায় মেট্ৰিক পৰীক্ষাৰ বহি চোৱা শেষ, মানে যিদিনাৰ পৰা মেট্ৰিক পৰীক্ষা শেষ হৈছে সেইদিনাৰ পৰাই বহি চোৱা আৰম্ভ হৈছে। তো ইতিমধ্যে আমি ডক্টৰ ৰণোজ পেগুৰ মন্তব্য মতে ক'ব পাৰোঁ যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। যিহেতু যোৱাবাৰ বা আগতে মে' মাহত দিয়া হৈছিল মেট্ৰিক পৰীক্ষাৰ ফলাফল, কিন্তু এইবাৰ অলপ পলম হোৱাত মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া হ'ব জুন মাহৰ প্ৰথম সপ্তাহত। আপোনালোকে জানিলে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। এনেকুৱা নিউজ আগলৈ পাই থাকিবৰ বাবে এনএছ আসাম খবৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।